নমস্কাৰ মই আয়ুষ আজি হৈছে 23 এপ্ৰিল বুধবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে জম্মু কাশ্মীৰৰ পেহেলগামত পাক সন্ত্ৰাসবাদীৰ নৰসংহাৰ আক্ৰমণত নিহতৰ সংখ্যা 28 জনলৈ বৃদ্ধি। পৰৱৰ্তী খবৰটো হৈছে পাক সন্ত্ৰাসবাদীৰ বৰ্বৰতা দেখাত মুছলমান যেন নলগা লোকক বাছি বাছি নিক্ষেপ কৰিলে সন্ত্ৰাসবাদীয়ে। তেওঁক মুছলমান যেন লগা নাই বুলি নিশংসভাৱে গুলীচালনা পৰ্যটকৰ ওপৰত। পৰৱৰ্তী খবৰটো হৈছে এইগৰাকী মহিলাৰ চকুৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে মাৰি পেলালে স্বামীক। মহিলাগৰাকীৰ শিহৰণকাৰী বৰ্ণনা শুনিলে কঁপি উঠিব আপুনি। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামত প্ৰাক সন্ত্ৰাসবাদীৰ হিন্দু নিধন যজ্ঞ। সন্ত্ৰাসবাদীয়ে পৰ্যটকক কলিমা পঢ়িবলৈ কৈছিল, কলিমা পঢ়িবলৈ নোৱাৰাত পৰ্যটকক গুলীচালনা। কাপোৰ খুলি চাই হিন্দুক বাছি বাছি নিশংসভাৱে নিধন কৰিলে সন্ত্ৰাসবাদীয়ে। পৰৱৰ্তী খবৰটো হৈছে এলচিত ভাৰতীয় সেনা এলাৰ্ট বৰ্ডাৰ পোষ্টত দেখা নাই পাকিস্তান সেনাক। বাংকাৰত লুকাই থকাৰ সন্দেহত পাকিস্তানী সেনাৰ বিশেষ সূত্ৰই সদৰি কৰিছে এই তথ্য। পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰৰ পেহেলগামলৈ ৰাওনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলীলৈ ৰাওনা অমিত শ্বাহ। পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ গ'ল এজন পৰ্যটকৰ। নিহত লোকজন কৰ্ণাটকৰ ব্যৱসায়ী মঞ্জুনাথ। পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰ পৰা 10 বছৰ ঊৰ্ধ্বৰ নাবালকে স্বতন্ত্ৰভাৱে চলাব পাৰিব বেংক একাউণ্ট। জুলাই মাহৰ ভিতৰত RBI নীতি অনুসৰি বেংকসমূহক কাৰ্যকৰী কৰাৰ নিৰ্দেশ। পৰৱৰ্তী খবৰটো হৈছে তুমি মোৰ জীৱনটো কিয় ধ্বংস কৰিলা কুশী। জনপ্ৰিয় ইউটিউবাৰ কুশীৰ বিৰুদ্ধে মহিলাৰ বিস্ফোৰক অভিযোগ। পৰৱৰ্তী খবৰটো হৈছে সাংসদ গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ। যোৰহাটৰ সাংসদ গুৱাহাটীত নামাজ পঢ়াত ব্যস্ত। বিহুৰ সময়তো সমষ্টিলৈ ৰাখে যোৰহাটৰ সাংসদ। কৰবাত 2 টকা চান্দা দিব লাগে বুলি ভয়তে নাখে। গুৱাহাটীত নামাজ পঢ়িবৰ বাবে ভোট দিয়া নাছিল। পৰৱৰ্তী খবৰটো হৈছে চৰাইদেউত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা। কংগ্ৰেছৰ দিনৰ প্ৰথমখন আঁচনি আছিল লুঙি বিতৰণ আঁচনি। কংগ্ৰেছৰ দ্বিতীয়খন আঁচনি আছিল ধুতি বিতৰণ আঁচনি। কংগ্ৰেছৰ তৃতীয় আঁচনি আছিল সূতা বিতৰণ আঁচনি। কংগ্ৰেছৰ চতুৰ্থ আঁচনি আছিল কম্বল বিতৰণ আঁচনি। কংগ্ৰেছৰ 5 নম্বৰ আঁচনি আছিল আঁঠুৱা বিতৰণ আঁচনি। কংগ্ৰেছৰ এটাই আঁচনি লুঙি ধুতি সূতা কম্বল আঁঠুৱা বিতৰণ। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী মোদীক চৌদি আৰবত উষ্ম আদৰণি। আকাশমাৰ্গৰ পৰাই প্ৰধানমন্ত্ৰীৰ বিমানক আদৰণি জনাই লৈ গ'ল চৌদি যুঁজাৰু বিমানে। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিলে দুৰ্বৃত্তই। গুৱাহাটী উচ্চ ন্যায়ালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিলে দুৰ্বৃত্তই। আখ্যাত একাউণ্টৰ পৰা ইমেইলৰ জৰিয়তে লাভ কৰিলে বোমা দিয়াৰ ভাবুকি। ভাবুকি দিয়াৰ পাছতে মহানগৰ আৰক্ষীৰ মাজত লাগিল খোৱাদোৱা। পৰৱৰ্তী খবৰটো হৈছে EPFৰ সদস্য পদত 16 লাখতকৈ অধিক নেট সংযোজন। 2025 চনৰ ফেব্ৰুৱাৰী মাহত কৰ্মচাৰী প্ৰিভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে প্ৰায় 7.39 লাখ নতুন গ্ৰাহকক নামভৰ্তি কৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে এই তথ্য। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।